জয় মা কালী বুলি তামাম পূজা কৰ হা আৰু তই জয় মা কালীৰ ভক্ত হয় এতিয়া তই ভিজা মেকৰি হাজিবলৈ লাজ নালাগে মৰি যাব লাগিছিল অঘোৰৰ অত্যাচাৰ সহ্য কৰি থকাতকৈ মৰি যোৱা বহুত ভাল আৰে 10 মাহ 10 দিন পেটত ভুজা বান্ধি চালা মানুহ জন্ম দিছে আমাৰ দৰে মানুহ জন্ম দিছ আৰু সেই মানুহ যেতিয়া তহঁতক অত্যাচাৰ কৰে মাৰি পেলাব খোজে তেতিয়াহ'লে তহঁত জীয়াই থাকি কি লাভ আছে পৃথিৱীত যেতিয়া অঘোৰৰ ৰাজত্ব হয় তহঁতৰ দৰে ছোৱালীয়ে কি কৰে জান চালা দেৱী ৰূপ ধৰি সিহঁতক নিধন কৰে আৰু তই কি কৰিছ অঘোৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰে দৌৰি আহি ঘৰ পাইছ সিহঁতে মোৰ ওপৰত বহুত অত্যাচাৰ কৰিছে মহেন্দ্ৰ মোৰ ওপৰত কৰা অত্যাচাৰ প্ৰবঞ্চনা বিশ্বাসঘাতকতাৰ নগদ হিচাপ ল'ম সিহঁতৰ পৰা কেৱল তই মোক অলপ জাগা দিব লাগিব মহেন্দ্ৰ কেৱল তই মোক অলপ জাগা দিব লাগিব তই হাঁহিছ আছে নাই হঠাৎ এটা ঠাইৰি মনত পৰিল অসমীয়া শায়ৰী কলিজাৰ ফুলপা শুকাই গ'ল কলিজাৰ ফুলপা শুকাই গ'ল কোনেও নিদিলে পানী আৰু কাৰোবাৰ লাগিছে বিয়া কেনেকৈ আনি দিওঁ গোলাপ পেপাহিয়া পা চালা মতাহিৰ যা চালা মদ খাব পাৰো তথাপি নিজৰ কণ্টলত থাকিব থাক চালা যুদ্ধ যেতিয়ালৈকে খতম নহব এই মহেন্দ্ৰ কলিতাই চালা মদ নাখাই চালা মদৰ বটলত হাত নিদিয়ে